নমস্কাৰ ৰাইজসকল, মই আপোনালোক সকলোকে আমাৰ আখল চেনেলটোলৈ আজি স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বিৰিয়ানীৰ লগত খোৱা এটা ছাইড ডিছ, যাক আমি ৰাইতা বুলি কওঁ। ৰাইতাটো মই আজি বুন্দিয়াৰ ৰাইতাটো বনাবলৈ ওলাইছোঁ, বুন্দি ৰাইতা বুলি যাক কয়। ইয়াৰ বাবে আপোনালোকক এটা নিমখীয়া বুন্দিয়াৰ পেকেট লাগিব আৰু অলপমান দৈ আৰু কেইটামান মছলা। একেবাৰে সহজ। আজৱাইন অকণমান মই ৰোষ্ট কৰি লৈছোঁ পাতলকৈ, ৰেড চিলি পাউডাৰ, চাট মছলা, নিমখ, জিৰা গুড়া, ধনিয়া গুড়া, এইখিনি হৈছে মছলা আমাক আজি ৰাইতাৰ বাবে, বিৰিয়ানী ৰাইতাৰ বাবে ব্যৱহাৰ কৰিবলৈ এইখিনি আমাক মছলা লাগিব। আৰু অলপমান মই পানী লৈছোঁ, পানী অলপমান দৰকাৰ হ'ব, মানে বিৰিয়ানীৰ যিহেতু ৰাইতা থাকে সেইটো বৰ বিশেষ থিৰ নহয়, গতিকে অলপমান পাতল হয়, গতিকে সেইবাবে অলপ পানী লৈছোঁ। আৰু এতিয়া আহক আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে মই ধুনীয়াকৈ দৈখিনি ইয়াতে বাকি ল'ম। দৈখিনি দিয়াৰ পিছত মই ইয়াতে অলপকৈ ইয়াৰ মছলাবোৰ দি যাম। প্ৰথমতে মই জিৰা গুড়াখিনি ঢালিছোঁ, অলপমান নিমখ দিম মই ইয়াতে, তাৰপিছত অলপমান জিৰা গুড়া, ধনিয়া গুড়া গোটেইখিনিয়ে মই ঢালি দিম। আৰু যিখিনি আজৱাইন থাকিব সেই আজৱাইনখিনি আমি এনেকৈ হাতত লৈ অকণমান এনেকৈ মোহাৰি ধুনীয়াকৈ, যাতে সি অলপমান ক্ৰাছ হৈ যায় পাতলকৈ, গ্ৰাইণ্ডাৰত দিবলৈ দৰকাৰ নাথাকে, ইয়াতে হাতেৰে অলপমান ক্ৰাছ কৰি পেলাই এনেকৈ আমি ইয়াতে দি দিম। দি পেলাই ধুনীয়াকৈ অকণমান এইখিনি আমি লৰাই ল'ম। ৰাইতাটো আমি বিৰিয়ানীৰ লগত ছাইড ডিছ হিচাপে ছাৰ্ভ কৰোঁ। আৰু ৰাইতাটো বনাবলৈ একেবাৰে সহজ। আৰু কিবা কাৰণত আপোনালোকৰ তাত যদি বুন্দিটো বা নিমখীয়া বুন্দিয়াটো যদি আপোনালোকে নাপায়, তেতিয়াহ'লে তাৰ সলনি আপোনালোকে যিকোনো নিমখীয়া ভুজিয়া এটা ব্যৱহাৰ কৰিব পাৰে, জাষ্ট ফ্লেভাৰটো আহিবৰ কাৰণে। আৰু এইটো বনোৱা হোৱাৰ পিছত ফ্ৰিজত অলপ সময় ৰাখি দিলেই হ'ল। ৰাখি দিয়াৰ পিছত যেতিয়া আপোনালোকে এইটো ছাৰ্ভ কৰিব, তাৰ লগত অলপমান কেঁচা পিঁয়াজ কাটি দিলে তাৰ টেষ্টটো খুব ধুনীয়া আহিব। ভালদৰে ৰাইতাটো ফেটি ল'ব, আৰু ফেটা হোৱাৰ পিছত বুন্দিয়াখিনি আমি ইয়াতে দি দিম। এতিয়া বুন্দিয়াৰ পেকেটটো আমি কাটি ল'ম। আৰু ৰাইতাখিনি অলপ টাইম ফ্ৰিজত থৈ দিলেহে ৰাইতাটো খাবলৈ টেষ্টটো বেছি এনহেঞ্চ হৈ আহে বা বাঢ়ি আহে বুলি ভাবোঁ। ইয়াতে এতিয়া আমি বুন্দিটো মই লৈছোঁ, এইটো মই যিকোনো এখন দোকানৰ পৰা আপোনালোকে নিমখীয়া বুন্দিয়া পেকেট কিনি আনি পেলাই অলপমান বুন্দি ইয়াতে ঢালি দিলেই হ'ল। কিছুমানে তিয়ঁহৰ ৰাইতাটোও বনায়, মই সেইটো আপোনালোকক বনাই পেলাই দেখুৱাম, কিন্তু এতিয়া মই বৰ্তমান বুন্দি ৰাইতাটো বনাইছোঁ। ইয়াৰ পিছতে মই আপোনালোকৰ বাবে বিৰিয়ানী ৰেচিপি এটা লৈ পেলাই আহিম, গতিকে আশা কৰোঁ আপোনালোকে এতিয়া ভিডিঅ'টো চাই ভাল পালে। ৰাইতাখিনি আমাৰ অলমষ্ট হৈ গৈছে। এতিয়া এইখিনি ফ্ৰিজত সুমুৱাই দিলে আপোনালোকে ইয়াৰ পৰা উলিয়াই অলপমান কেঁচা পিঁয়াজ দি গাৰ্নিছ কৰি দিলে আপোনালোকৰ ৰাইতা ৰেডি হৈ গৈছে। আৰু ইয়াতে যেতিয়া আপোনালোকে গাৰ্নিছ কৰি ছাৰ্ভ কৰিব, তাতে অলপমান ক'লা নিমখ ছটিয়াই ল'ব। সেইখিনিও মই বাৰু গাৰ্নিচিংখিনি মই শেষত দেখাই দিম। ৰাইতাটো আমাৰ খুব ধুনীয়াকৈ হৈ গৈছে। মই ইয়াতে ধুনীয়াকৈ অলপমান চাট মছলা, ক'লা নিমখ, কেঁচা পিঁয়াজ আৰু ধনিয়া দি পেলাই ধুনীয়াকৈ গাৰ্নিছ কৰি দিছোঁ। এইটো হৈছে আমাৰ ৰাইতাটো। এইটো আপোনালোকে বিৰিয়ানীৰ লগত এজ এ ছাইড ডিছ ব্যৱহাৰ কৰিব পাৰে। আৰু এনেও কেতিয়াবা আপোনালোকে ৰাইতা খাওঁ বুলি ক'লে বুন্দি ৰাইতাটো এনেকৈ বনাই খাব পাৰিব। গতিকে
এইটোৱে আছিলে আজি আমাৰ সৰু ভিডিঅ'টো গতিকে ভিডিঅ'টোক সময় দিয়াৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ দিনটো শুভ হওক ষ্টে ছেফ ষ্টে ষ্ট্ৰং